যে মুকলি সভাত আমি তেওঁক দায়িত্ব অৰ্পণ কৰিম। পুৰণি সভাপতি নতুন সভাপতি মানে অৰ্পণ কৰিব। এইখিনি হ'ল প্ৰথম। এতিয়া আপোনালোকে গম পাইছে আমি 2-3 বছৰ আৰম্ভ কৰিছিলোঁ এই বৰ্তমানে। গতিকে মই আকৌ কৈছোঁ, বাকী আমাৰ প্ৰত্যেকজন সদস্যই নামটো কওক আৰু পদবীটো কওক, বৰ্তমান কি বিষয়ত আছে সেই পদবীটো ক'লেই হ'ব। এতিয়া মই বৰ্তমান আজি কাইলৈকে সম্পাদক প্ৰধান হৈ আছোঁ। মই ৰাজীৱ কুমাৰ ফুকন, সম্পাদক প্ৰধান অসম কবি সমাজ। নমস্কাৰ, মই হ'লোঁ ডাক্তৰ ফণীন্দ্ৰদেৱ গোস্বামী, এই অভ্যৰ্থনা সমিতিৰ মই সভাপতি। নমস্কাৰ, মই কমলেশ্বৰ ডেকা, বৰ্তমানৰ উপাধ্যক্ষ। নমস্কাৰ, মই বৰ্ণালী বৰা বৈশ্য, মই সহকাৰী সম্পাদক। নমস্কাৰ, মই ভগৱান দাস, সহকাৰী সকলোৰে নমস্কাৰ জনাইছোঁ। মোৰ নাম ৰত্নেশ্বৰ বসুমতাৰী, মই অসম কবি সমাজৰ বৰ্তমানৰ উপসভাপতি। নমস্কাৰ, মোৰ নাম বিনোদ বৰ্মন, মই বৰ্তমান অসম কবি সমাজৰ উপসভাপতি। নমস্কাৰ, মোৰ নাম আফতাব হুছেইন চৌধুৰী, বৰ্তমান কাৰ্যনিৰ্বাহক সদস্য। নমস্কাৰ, মোৰ নাম শ্ৰী ৰোহিণী কুমাৰ, মই সাংগঠনিক সম্পাদক। নমস্কাৰ, মোৰ নাম আনন্দ কলিতা, অসম কবি সমাজৰ কাৰ্যনিৰ্বাহক সদস্য। নমস্কাৰ, মোৰ নাম ইফতাৰখন জাহান, মই অভ্যৰ্থনা সমিতিৰ খাদ্য বিভাগৰ সভাপতি। নমস্কাৰ, মোৰ নাম কমল দত্ত, মই সংগঠন সভাপতি। নমস্কাৰ, মই উষা বৰগোহাঁই, অসম কবি সমাজৰ পত্ৰিকা সম্পাদক। নমস্কাৰ, মোৰ নাম অঞ্জু গোস্বামী কলিতা, মই অসম কবি সমাজৰ কাৰ্যনিৰ্বাহক সদস্য। নমস্কাৰ, মই ডক্টৰ প্ৰতিভা শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য। সকলোকে নমস্কাৰ জনাইছোঁ। মই কাৰ্যনিৰ্বাহকৰ সদস্য শ্ৰী দীপিকা খান। সকলোকে নমস্কাৰ জনাইছোঁ। মই মিনতী মহন্ত, অসম কবি সমাজৰ কাৰ্যনিৰ্বাহক সদস্য। নমস্কাৰ, মোৰ নাম ৰচন আলী, মই অসম কবি সমাজৰ সাংগঠনিক সম্পাদক। আৰু আজি মই ইয়াতে দুটা পৰা প্ৰতিনিধিত্ব কৰাৰ নিচিনা হৈছে। মই অভ্যৰ্থনা সমিতিৰ সম্পাদক হিচাপে আছোঁ। নমস্কাৰ, মই অসম কবি সমাজৰ সাংগঠনিক সম্পাদিকা, ডিব্ৰুগড়ৰ পৰা আহিছোঁ। মমী গগৈ। নাম পাহৰিলে। নমস্কাৰ, মই শ্ৰী প্ৰভাত চন্দ্ৰ দুৱৰা, অসম কবি সমাজৰ কাৰ্যনিৰ্বাহকৰ সদস্য। আমাৰ আৰু এজন সদস্য আছিল ৰাহুল। ব্যস্ত আছে, মাৰি দিম, মই মাৰিলোঁ, মোৰ পৰা দি দিম আপোনাক। আপোনাৰ পৰা দিব লাগিব দেই, ফটো দি দিম। এটা কথা মই আমাৰ যিসকল প্ৰতিনিধি আছে এইসকলে নামটো ক'লে অৱশ্যে মই ভাবিছোঁ 3-4 বছৰ ক'ব, কিন্তু ইয়াত কেৱল শিৱসাগৰ, ডিব্ৰুগড় বা ইয়াৰ সদস্য নহয়, অসমৰ বিভিন্ন ঠাই তেওঁলোক সদস্য। মই সেই কথাটো কৈছোঁ, সেইকাৰণে প্ৰত্যেকে নামটো কওঁতে ঠাইটো ক'লে বেছি ভাল লাগিলে। শিৱসাগৰৰ আতিথ্যৰ পৰা সকলো পাহৰিলোঁ। এতিয়ালৈকে একোৱে পোৱাই নাই, কাৰণ নিজৰ উপাধিটো পাহৰিছোঁ। কাৰ্যনিৰ্বাহকৰ প্ৰতিবেদন।